আহাটো ইফালে নদীৰ পৰাই আহিছে। আহাটো মানে ২-৩জন আহিছে। ফাৰ্ষ্টে গৈছিল এই চিচুইগিলা ইফালে ফৰেষ্ট সোমাব কৈছিল মোক। জ্বলাই আহিল। এই বুঢ়াটোৰ যোনটো নেপালী বুঢ়া আছে তাৰ একবাৰে জ্বলাই দিছে বেচেৰা। ছাগলীটো কাটিছে, মুৰ্গী দুটা মাৰিছে আৰু ঘৰটো একবাৰে জ্বলিছে। একো ওলাব পাৰে নাই। আৰু ছাগলটা মানে গাভিন আছিল, ২ মাস পিছত বাচ্চা আছিল ছাগলে। আৰু মানে এটা আছিল মানুহ মানে টিবি বেমাৰ আছে, ওষুধ খাই সুবিধা দিলে আমি ইয়াত নাহিলোঁ হয়। আমাৰ মাটি জমিন নাই, নদীৰ নালাই ভাঙি লৈ গৈছে। আমি গাছ গাছলি কাটি পেলাই বিক্ৰী নকৰোঁ। আমি খেতি কৰি খাই আছোঁ ইয়াত, বহুত কষ্ট কৰি খেতি কৰি। যোৱা ২০ তাৰিখে ৰুণিখাটা থানাৰ অন্তৰ্গত দেওশ্ৰী ১ নং কৰাইবাৰী জনগোষ্ঠীয় অঞ্চলত বন বিভাগৰ দ্বাৰা কৰা উচ্ছেদ অভিযান স্থলীত পৰিদৰ্শন কৰে চিৰাং জিলাৰ গৰ্খা ছাত্ৰ সন্থা, লগতে সূত্ৰধৰ ছাত্ৰ সন্থা আৰু অন্যান্য জনগোষ্ঠীয় সংগঠনসমূহে দাবী কৰা মতে যদিও উক্ত অঞ্চলত বন বিভাগৰ ভূমি হয়, কিন্তু তাত বসবাস কৰা পৰিয়ালসকল ভূমিপুত্ৰ হয়। নমস্কাৰ, স্বাগতম জনাইছোঁ প্ৰাগজ্যোতিষপুৰ লাইফত। মই ধনবীৰ আৰু এই মুহূৰ্তত লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। যোগ্য যে তেখেতে সকলো বিভিন্ন পৰিস্থিতিৰ পৰিৱেশিত হৈ থকাত তাত বসবাস কৰি থাকিবলগীয়া হৈছে। আৰু সংগঠনসমূহে ক্ষোভ ব্যক্ত কৰা মতে জাতি মাটি ভেটিৰ কথা কৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰৰ এনেধৰণৰ ক'ভিডৰ সময়ছোৱাত অমানৱীয় ঘটনা সংঘটিত হয়। আৰু এই ক'ভিডৰ সময়ছোৱাত উচ্ছেদ অভিযানৰ আগমুহূৰ্তত অন্তত অঞ্চলবাসীক উচ্ছেদ জাননী প্ৰেৰণ কৰিব লাগিছিল বুলি ইতিমধ্যে ছাত্ৰ সন্থাই আহ্বান জনায়। উচ্ছেদ অভিযানৰ আগমুহূৰ্তত অন্তত অঞ্চলবাসীক উচ্ছেদ জাননী প্ৰেৰণ কৰিব লাগিছিল বুলি ছাত্ৰ সন্থাই আহ্বান জনায় আৰু উচ্ছেদকাৰীক পৰিয়ালৰ সমৃদ্ধ উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায়। আৰু বৰ্তমান সময়ত সেই কথাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আজি চিৰাং জিলাৰ অন্তৰ্গত হাতীচাৰ ডিচিৰ অধীনত ৰুণিখাটা থানাৰ অন্তৰ্গত কৰৈবাৰী ১ নং কৰৈবাৰী গাঁৱত আমি আজি আহি উপস্থিত হৈছোঁহি। তো আজি ইয়াতে আমি দেখিবলৈ পাইছোঁ যোৱা ২০ তাৰিখে অৰ্থাৎ বৃহস্পতিবাৰৰ দিনা বন বিভাগৰ দ্বাৰা অমানৱীয়ভাৱে ইয়াত বসবাস কৰা দুখীয়া লোকৰ, দৰিদ্ৰ লোকৰ গৃহবিলাক যেনেকৈ ধ্বংস কৰি দিয়া হৈছে, ইভিকশ্যনৰ নামত বন বিভাগে বেদখল বুলি যি পদক্ষেপ গ্ৰহণ কৰিছে, লগতে এটি বস্তু আমি ইয়াত লক্ষ্য কৰিছোঁ, সমূহ ঘৰখিনি কিন্তু অগ্নিদগ্ধ কৰি দিয়া হৈছে, জ্বলাই দিয়া হৈছে। যোনটা নেকি যোৱা ২০ তাৰিখে হৈ যোৱা এই ১ নং কৰাইবাৰীত যোনটা ঘটনা সংঘটিত হ'ল, এই ঘটনাক আজি আমি যৌথভাৱে সদৌ চিৰাং জিলা সূত্ৰধৰ ছাত্ৰ সন্থা, লগতে সদৌ চিৰাং জিলা আকচু, লগতে সদৌ চিৰাং জিলা আছাৰ নেতৃত্বত আমি আজি প্ৰত্যেকটা দৌৰ টু দৌৰ আমি ভিজিট কৰিলোঁ। তো ভিজিট কৰাৰ পিছত আজি আমি এইখিনি দেখিলোঁ যে কিছুমান গাঁৱৰ ফালৰ পৰা যিখিনি আমাক মানে অৱগত কৰালে যে কিছুমানৰ এনেকুৱা ধৰণৰ মানে ক্ষতি কৰোৱাইছে যে কিছুমানৰ মানে ছাগলী কাটিছে, কিছুমানৰ হাঁহ কুকুৰা কাটিছে, এইবিলাকতো অমানৱীয় হিচাপত কৰিছে। তো আজি এই ক্ষেত্ৰত আমি মানে এইখিনিয়ে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই মানুহখিনি যিখিনি মানুহ আজি ইয়াত মানে ভুক্তভোগী হৈ আছে তেওঁলোকক যাতে পুনৰ সংস্থাপন দিয়ে। তো এইখিনি আমি সদৌ চিৰাং জিলা সূত্ৰধৰ ছাত্ৰ সন্থাৰ পৰা ফালৰ পৰা আজি আমি চিৰাং জিলা সমিতি হৈ আশা লগতে আকচু চিৰাং জিলা সূত্ৰধৰ ছাত্ৰ সন্থা আমি যৌথ প্ৰজাতি দল যোৱা ২০ তাৰিখত যিটো বন বিভাগৰ দ্বাৰা এই দেওশ্ৰী ১ নং কৰাইবাৰীত যিটো উচ্ছেদ অভিযান হ'ল, এই উচ্ছেদ অভিযানত আমি আজি পৰিদৰ্শন কৰিলোঁ আৰু দেখিলোঁ বা যিখিনি ভিক্টিম, যিখিনি মানুহ ভুক্তভোগী হৈ আছে তেখেতসকলৰ পৰা আমি জানিব পাৰিলোঁ যে যেনেকুৱা ধৰণে উচ্ছেদ হ'ব লাগিছিল চৰকাৰীভাৱে হয়তো আজি আমি সকলোৱে অৱগত যে যিসকল অবৈধ বেদখলকাৰী বন
বন বিভাগৰ বিৰুদ্ধে বা তেওঁলোকে দখল কৰিছে, এইটো অবৈধ বুলি আমি জানো। কিন্তু অবৈধকাৰীক যেনেকা উচ্ছেদ কৰিব লাগিছিল সেইখিনি কিন্তু চৰকাৰী বিভাগীয় কৰা নাই। আচলতে আমি আজিলৈকে বন বিভাগৰ বিভিন্ন ইভিকশ্যনবিলাক আমি দেখা পাইছোঁ, যদিও এনেকুৱা ধৰণৰ অমানৱীয়ভাৱে ঘৰ জ্বলাই দিয়া এনেকুৱা ধৰণৰ ইভিকশ্যন কিন্তু আমি আজিলৈকে দেখা নাছিলোঁ। তো এই ক্ষেত্ৰত আমি সদৌ চিৰাং জিলাৰ 3টা সংগঠনে আজি যৌথভাৱে আমি পৰিদৰ্শন কৰি আছোঁ। সমূহ জাতি জনগোষ্ঠীৰ ঘৰ ইয়াতে জ্বলাই দিয়া হৈছে। অমানৱীয়ভাৱে ঘৰত থকা জীৱ জন্তুক লৈ তেওঁলোকে কাটি মাৰি শেষ কৰি দিছে, আৰু পাৰিলে তেওঁলোকে কি কৰিছে, সেই বস্তুখিনি নিজৰ লগত লৈ যোৱাৰো যি এটা পৰিকল্পনা কৰি তেওঁলোকে আগবাঢ়িছিল সেইটো আমি দেখিবলৈ পাইছোঁ। আৰু এই ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা গোৰ্খা ছাত্ৰ সন্থাৰ ফালৰ পৰা চিৰাং জিলা সমিতিৰ হৈ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। বন বিভাগৰ নিচিনা এটা বিভাগে আজিৰ দিনত তেওঁলোকে যেনেকৈ ধৰক ইভিকশ্যনৰ নামত ইয়াত অমানৱীয়ভাৱে অত্যাচাৰ চলালে, আৰু বিশেষকৈ এইটো কথা আপোনালোকে সকলোৱে গম পায় যে বিশ্বতে নহয় আজি ভাৰতৰ বিভিন্ন প্ৰান্তত আৰু অসম ৰাজ্যতো কৰোণা মহামাৰীয়ে এটি যি ৰূপ ধাৰণ কৰিছে, কাল ৰূপ ধাৰণ কৰিছে, সেই সময়ত মানুহৰ খোৱাৰ অভাৱ হৈ আছে। বিভিন্ন ঠাইত লকডাউন দিয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ মানুহখিনিয়ে খোৱাৰ কাৰণে কষ্ট কৰিব লগা হৈছে। সেইখিনি সময়ত কিন্তু অসম চৰকাৰৰে বিভাগ এটা বন বিভাগৰ বিটিআৰ অঞ্চলৰ চিৰাং জিলাৰ বন বিভাগে আজি এই ঠাইত যি ধৰণে এটি উৎপাত সদৃশ পৰিৱেশৰ সৃষ্টি কৰিলে, মানুহক আতংকময় কৰি পেলালে, এই ক্ষেত্ৰত কিন্তু আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ। আমি দাবী জনাব বিচাৰোঁ, এই অঞ্চলত বসবাস কৰা মানুহে যদি বেদখলকাৰী আছিলে তেওঁলোকক এটি নিয়ম পদ্ধতিৰ মাজেৰে তেওঁলোকক এটা নটিচ দিয়াৰ জৰিয়তে তেওঁলোকক এই গাঁওখিনি এৰি যোৱাৰ এটা ব্যৱস্থা তেওঁলোকে কৰিব লাগিছিল, কিন্তু সেইখিনি আমাৰ পৰিলক্ষিত নহ'ল। আজি এটি বুলডোজাৰ মাৰি সকলোখিনি ঘৰ ধ্বংস কৰি দিয়া হ'ল, জ্বলাই দিয়া হ'ল, সমূহ সম্পত্তিখিনি নষ্ট কৰি দিয়া হ'ল। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰোঁ বন বিভাগক, এই দুখীয়া মানুহখিনি এতিয়া ক'ত সংস্থাপন পাব, কোন ঠাইত গৈ তেওঁলোকে সংস্থাপন ল'ব? আৰু খোৱাৰ ক্ষেত্ৰত ইমান কষ্ট কৰি আজি তেওঁলোকে যেনেকৈ জীৱন নিৰ্বাহ কৰি আছিলে, আজি কিন্তু সেই দুখীয়া দৰিদ্ৰ পৰিয়ালৰ সমূহ ব্যক্তিয়ে কিন্তু গছৰ তলত থাকিবলগীয়া হৈছে। এই কথাখিনি কিন্তু চৰকাৰে দৃষ্টিগোচৰ কৰক। আৰু লগতে এটি বস্তু মই সকীয়াই দিব বিচাৰোঁ, যেনেকৈ বিটিআৰ অঞ্চলত নিৰ্বাচনৰ সময়ত সমূহ জাতি জনগোষ্ঠীৰ সম উন্নয়ন আৰু সমূহ বিকাশৰ যি শ্লোগান দি প্ৰমোদ বড়োৰ নেতৃত্বত UPPL দলে আজি চৰকাৰ গঠন কৰি সমূহ ৰাজ্যৰ উন্নতিৰ স্বাৰ্থত কাম কৰিম বুলি যি এটি কথা তেওঁলোকে আগত দিছিল, আৰু তেওঁলোকে নিৰ্বাচনত জিকি হোৱাৰ পিছত আজি এনেকুৱা ধৰণৰ এটা অমানৱীয় কাণ্ড তেওঁলোকৰে এটা বিভাগ বন বিভাগে সংগঠিত কৰা দেখিবলৈ পাই আমি অতিকে দুখিত আৰু মৰ্মাহত হৈছোঁ। আমি এই ক্ষেত্ৰত দাবী জনাওঁ সকলোকে ধন্যবাদ জনাই খবৰৰ মাজত ধৈৰ্য খবৰ দিয়াৰ প্ৰচেষ্টাৰে প্ৰাগজ্যোতিষপুৰ লাইভ